সেম মহোদয় স্যার, আপনি যে কয় আছে আমার বিটিসিত সেকেন্ড সিটিজেন ফার্স্ট ক্লাস সিটিজেন, আপনি কি ক'ব বিচাৰিছে? আমিতো অসমত জানো আমি ট্ৰাইবেল বিলাকে সেকেন্ড সিটিজেন পৰে না থাৰ্ড ক্লাছ সিটিজেনো পৰে। আমি সৰুৰ পৰাই চাই আহিছো আমাক ইমান থাকচিলো কৰি আহিছে ট্ৰাইবেল বিলাকক। আপুনিতো বামুণ মানুহ, আপুনিতো আমাক বামুণ সকলেতো আমাক সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ আছে নাই নাজানো, ফ'ৰ ক্লাছত থাকিব পাৰে। আপোনালোকৰ কাৰণে আমি দেখি আছো আপুনি কি ভাবি পিনে এনেই সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ ফাৰ্ষ্ট ক্লাছ এই কথা কৈছে, আচৰিত। আপোনাক কি কম আৰু, ইমান বেয়াকৈ আপুনি কি প্ৰটেষ্ট কৰিব বিচাৰিছে আমাৰ বিটিচিত? আপুনি কমিউনেল প্ৰটেষ্ট কৰিব বিচাৰে চাগে, এনেকুৱা নকৰিব ছাৰ, এইটো বহুত ডাঙৰ ভুল হ'ব। গোটেই পাৰ্টিতো সব জাতি লৈ পিনেহে কৰা হৈছে, ট্ৰাইবেল নন ট্ৰাইবেল আদিবাসী ৰাজবংশী সব মিলিহে কৰিছে। তেনেহলে বিজেপি অসমীয়া পাৰ্টি নেকি? এইটো সহ্যকৰ এনেকা কমেণ্ট দিব নোৱাৰে। আৰু কি কথা আচৰিত, মানে সবাই ইয়াত মাটি কিনিব পাৰিব লাগে, মাটি পাব লাগে, এই ধৰণৰ। আমাৰ বিটিচিটো 6 দিয়ল, কেনেকা মাটি পাব? আমাৰ বড়ো মানুহে বাহিৰৰ পৰা আহিলে আমাৰ বিটিচিত মাটি ল'ব নোৱাৰে, চিটিজেন হ'ব নোৱাৰে। যেতিয়া আমাৰ বিটিচি এগ্ৰিমেণ্ট হৈছে 2003, ইয়াৰ পাছত যি আহে ইয়াৰ আমাৰ বিটিচি চিটিজেন নহয়, আৰু মাটি লোৱা ফাট্টা কৰাটো এইটো অসম্ভৱ, এইটো হ'বই নোৱাৰে। আকৌ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতো বেয়া মন্তব্য দিছে। দিলীপ শইকীয়া মহোদয়, আপুনিতো আমাৰ বড়োৰ ভোট লৈ পিনি, আমাৰ ট্ৰাইবেলৰ ভোট লৈ পিনি MP হল। আমাৰ এফচিয়ে বিজেপিক ভোট দিব কোৱাৰ কাৰণেহে আমাৰ ট্ৰাইবেল বড়ো বিলাকে ভোট দিছে। ভোট দিয়াৰ কাৰণে বেলেগ, আমাৰ বিটিআৰৰ যি এগ্ৰিমেণ্ট হৈছিল, দফা আছিল, তেখেতক মানে বাস্তৱত আনিবৰ কাৰণেহে আমাৰ এফচিয়ে ভোট দিবা কৈছিলে। আমাৰ বিটিআৰ যি এগ্ৰিমেণ্ট দফা আছে তেখেতে ৰূপায়ণ কৰিবৰ কাৰণে। এতিয়া চাওক, 5 বছৰ হৈ গ'ল আমাৰ ৰূপায়ণ হোৱা নাই বিটিআৰত, এটাও দফা ৰূপায়ণ হোৱা নাই। এইটো আচৰিত। বিজেপিয়ে আমাৰ বিটিচি বাসীক ঠগিলে, বড়ো বাসীক ঠগিলে, ট্ৰাইবেল বিলাকক ঠগিলে, আচৰিত কাণ্ড। আৰু দেখিছো আমি ইয়াৰ আগতে আমাৰ ধেমাজি লখিমপুৰতো ট্ৰাইবেল বেলবিলাক ভাঙিলেই আমি দেখিছো। আৰু আমি দেখিছো আমাৰ বিটিচি বাহিৰৰ পৰা বহুত ইভিকশ্যন কৰা দেখিছো, কিন্তু আমাৰ বিটিচি ভিতৰত ইভিকশ্যন হোৱা নাই কিয়? হাইকোৰ্ট পৰা অৰ্ডাৰ পোৱাৰ পাছতো কৰা নাই কিয়? আচৰিত। CM মহোদয়েতো বিটিচি বাহিৰত বহুত। দিলীপ শইকীয়া ছাৰ, আপুনি ইমান বেয়া কমেণ্ট কৰিব নালাগে। কাশ্মীৰত যদি মাটি পাব পাৰে, আমাৰ 6 দিয়ৰ বিটিচিত মাটি পাব লাগে বুলি কৈছে আপুনি। আপুনি কেনেকা ক'ব পাৰিলে? কি ভাবি আপুনি কৈছে? তাৰমানে আমাৰ বিটিচিত বড়ো অবড়ো ট্ৰাইবেল নন ট্ৰাইবেল আমি গণ্ডগোল হ'ব লাগে, মাৰপিট কৰিব লাগে। আপোনালোকে বিজেপিয়ে হিন্দু মুছলিম খ্ৰীষ্টান লৈ পিনি প্ৰটেষ্ট কৰি আছে, কিন্তু আমাৰ বিটিচিত এই ধৰণৰ ট্ৰাইবেল নন ট্ৰাইবেল হিন্দু মুছলিম খ্ৰীষ্টান প্ৰটেষ্ট নকৰিব। আকৌ আমি দেখি আছো আমাৰ বিটিচি কাৰ্বি আংলং ধেমাজি আমাৰ কামৰূপত আপোনালোকে আদানী কোনোবা কোম্পানী চিমেণ্ট ফেক্টৰী হাজাৰ হাজাৰ বিঘা দিবৰ কাৰণে আপোনালোকে চেষ্টা কৰি আছে, আমি চাই আছো। আমাৰ দীক্ষা দিছো আমি অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা, এনেকা নকৰিব। যদি এনেকা যদি আপোনালোকে কৰি থাকে, আমি অনুৰোধ জনাইছো আমাৰ ট্ৰাইবেল ইণ্ডিজিনাছ নন ইণ্ডিজিনাছ যিমান আমাৰ অসমত আছে, এই বিজেপি ভোট নিদিয়ে যেন অনুৰোধ জনাইছো চবলে।